নমস্কাৰ প্ৰিয় শ্ৰোতা, অনলাইন ৰেডিঅ' মাজুলীলৈ মই নিকুমনি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি হেল্ল' মাজুলী অনুষ্ঠানটি আপোনালোকৰ বাবে সজাই আনিছোঁ এটি নতুন কবিতাৰে। আৰু আমালৈ এই কবিতাটি প্ৰেৰণ কৰিছে চৰাইদেউ জিলা সোণাৰীৰ বেবী গগৈয়ে। তেন্তে আহকচোন প্ৰিয় শ্ৰোতা, আমিও শুনো তেখেতে আমালৈ পঠিওৱা এই কবিতাটি। কবিতাৰ শিৰোনাম আৰ্তনাদ। কবি বেবী গগৈ। কিহৰ আৰ্তনাদ? ক'ৰ পৰা আহিছে ভাহি? এজাক ক'লা ডাৱৰে আৱৰি ধৰিছে চানি। দপ দপকৈ জ্বলি উঠিছে বিষাদ বেদনাৰ এটি কাতৰ চিঞৰ। আমাক ৰক্ষা কৰা, আমাক বচোৱা। কতজনৰ কান্দোনৰ ৰোল ফৰিং চিটিকা দি বিয়পি পৰিছে জ্বলন্ত দপদপনি শিখাৰ একুৰা জুই। এজন দুজনকৈ মোৰ ফালে আগবাঢ়ি আহিছে। শৰীৰ ঢলি পৰিব খুজিছে। মোক অকণমান পানী দিয়াচোন। কোনোবা বাট হেৰাই ঢলি পৰিছে জলাশয়ৰ মাজত। কতজনে প্ৰাণৰ ৰক্ষাত চকুৱে বাট বুলিব পৰা নাই। ক'ৰবাত যেন বিলীন হৈ গৈছে। কোন ক'ত বিলীন হৈছে কোনেও নাজানে। মাকৰ বুকুৰ মাজত কত শিশু আঁতৰি গৈছে। কিমান যন্ত্ৰণাময় দৃশ্য ভোক আৰু পিয়াহত চটফটাই ফুৰিছে। জীৱ জন্তুৰ প্ৰাণীৰ আশ্ৰয়স্থল একোৱেই নাই। কান্দিম কিমান? কি খাই জীয়াই থাকিম ভোকাতুৰ পুৱা? মোৰ সপোনৰ ঘৰখন জাহ গ'ল। আছিলো এদিন টঙি জুপুৰি ঘৰত, বৰ মৰমৰ আছিল। এক মুহূৰ্তত সকলো থান বান হ'ল, নিথৰ হৈ চাই ৰলো। গোহালিত ৰাঙলী গাইজনী বান্ধি থৈছিলো, তাই তাতেই থাকিল। মোৰ একমাত্ৰ সপোন তাইও নাই আজি। তাইক মই জীৱন দিব নোৱাৰিলো। প্ৰিয় শ্ৰোতা, নিশ্চয় আপোনালোকে কবিতাটি শুনি ভাল পালে। আপুনিও যদি পঠাব বিচাৰে আপোনাৰ মনৰ বতৰা, তেনেহ'লে আপোনালোকে অনলাইন ৰেডিঅ' মাজুলী অনুষ্ঠানৰ ফেচবুক পেজত থকা হোৱাটছএপ নম্বৰ যোগে আমাক যোগাযোগ কৰিব পাৰে। প্ৰিয় শ্ৰোতা, যিহেতু সময় এংগি দিছে আজিলৈ অনুষ্ঠান সামৰাৰ, গতিকে আজিলৈ বিদায় লৈছোঁ। পুনৰ লগ হ'ম এটি নতুন অধ্যায়ৰ সৈতে। তেতিয়ালৈ আহোঁ, নমস্কাৰ।